এভৰিৱান, গুড মৰ্ণিং। এতিয়া ৰাতিপুৱা বাজিছে 4:30। ত' আমি এতিয়া গৈ আছোঁ পাহাৰৰ ওপৰলৈ ছানৰাইজ চাবলৈ। সূৰ্যৰ প্ৰথম কিৰণটো ক'ৰ পৰা ওলায় সেয়া চাবলৈ গৈ আছোঁ, কিন্তু ৰোড ক্ল'জ, ৰাস্তা হয়তো এইখিনি বনাই আছে, সেইকাৰণে ভেহিকেল নিবলৈ মানা কৰিছে। আৰু এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ পাহাৰৰ ওপৰলৈ। সেই আমি পিছপিনে মানুহ আহি আছে। এতিয়া মোৰ হালত মানে এতিয়াই খাৰাপ হৈ যাব, বহুত দূৰ খোজকাঢ়ি যাব লাগিব। নাইলে আমি বাইক লৈ আহিছিলোঁ, বাইক লৈ উঠি যোৱা হ'লে বহুতখিনি আমি আৰাম পালোঁহেঁতেন। ওপৰত আকৌ ষ্টেপ আছে, ষ্টেপৰ পৰা যাব লাগিব, কিন্তু উপায় নাই। ইমান দূৰণিৰ পৰা আহিছোঁ যেতিয়া, আকৌ আধা ৰাতিতে উঠি মেলি ওলাই মেলি আহিছোঁ যেতিয়া ঘূৰি নাযাওঁ বুলিয়ে চাবলৈ আহিলোঁ। কিন্তু একদম মানে নাজানো সূৰ্যৰ প্ৰথম কিৰণ গৈ পাম নে দুপৰীয়া পামগৈ নাজানো। আমি পৰ্বত আৰোহণ हमको तो खुद कोई बुक के लेके जाओ। আমি পৰ্বত আৰোহণ একদম পৰ্বত বগাই বগাই গৈ আছোঁ। সেয়া আমাৰ ছাৰ, উপায় নাই। এয়া পাহাৰৰ ওপৰত কিমান ওপৰত যাব লাগিব, বহুত ওপৰত যাব লাগিব, তেতিয়া আমি সূৰ্যৰ প্ৰথম কিৰণটো চাব পাৰিম। কিন্তু মোকতো লগা নাই সূৰ্যৰ প্ৰথম কিৰণটো গৈ পাম বুলি। এয়া চাওক মানুহ কিমান বেকা হৈ যাবলগীয়া হৈছে। সেইজনী আমাৰ পাহাৰত কেনেকৈ বগাই গৈ আছোঁ চাওক। এয়া কোনো নাই, কিন্তু চব পাৰ হৈ গৈছোঁ গৈ। অকল আমি ভবাই নাছিলোঁ যে ভেহিকেল বন্ধ কৰা আছে ৰাস্তাত, নাহিলে আমি নাহিলে আৰু ইমান দূৰ খোজকাঢ়িবলগীয়া। আৰু এনেই আমাৰ পাহাৰত উঠা অভ্যাস নাই। বহুত পাহাৰত আমি আপোনালোকৰ কাৰণে কিন্তু বহুত কষ্ট কৰিছোঁ, আপোনালোকক এই ভিউ পইণ্টটো দেখুৱাওঁ বুলি। কিন্তু আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই ছাবস্ক্ৰাইব নকৰে, মোক ফ'ল' নকৰে। আপোনালোকে প্লিজ ফ'ল' কৰি দিব। আপোনালোকে এই ভিউ পইণ্ট দেখুৱাম বুলি চাওক কেনেকুৱা ৰাস্তাত আহিছোঁ। প্লিজ লাইক কমেণ্ট কৰি দিব, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। উশাহ বন্ধ হৈ গৈছে আৰু মানে নোৱাৰিছোঁ। মোৰ হালত আই এম ফেল এট ইণ্ডিয়া। মই একো কৰিব নোৱাৰোঁ, পাহাৰ বগাই মোৰ অৱস্থা ইয়াতে আৰু এইয়া চাওক, আমি পাই গ'লোহি আমাৰ ভিউ পইণ্ট। যিডোখৰ জেগা চাবৰ বাবে, আপোনালোকক দেখুৱাৰ বাবে ইমান কষ্ট কৰি পাহাৰ বগাই আহিবলগীয়া হৈছে আৰু ইমান ষ্টেপ বগাবলগীয়া হৈছে। অৱস্থাটো একেবাৰে বেয়া হৈ গৈছিলে, যদিও তথাপিতো ঘূৰি যোৱা নাই। চাই যাম বুলিয়ে আহিছোঁ, যেতিয়া চায়ে যাম। আৰু এয়া চাওক, কষ্ট সাৰ্থক হ'ল। আমি আহি পাওঁতে দেখিছোঁ সূৰ্য উদয় হোৱাই নাছিলে, আৰু এয়া লাহে লাহে সূৰ্য উদয় হৈছে। এই জেগাডোখৰৰ নাম হৈছে পামুয়ালাং, দ্য ফাৰ্ষ্ট ছানৰাইজ স্পট অফ জিৰ' ভেলী। জিৰ'ৰ সৰ্বপ্ৰথম সূৰ্য উদয় হোৱা জেগাডোখৰে এইডোখৰ জেগাৰ নাম হ'ল পামুয়ালাং। এই জেগাডোখৰ চাবৰ বাবে মানুহ বহুত দূৰ দূৰণিৰ পৰা আহে, টুৰিষ্ট বহুত আহে চাবৰ বাবে। কিয়নো ইমান মনোমোহা দৃশ্য, এনেকুৱা লাগিছে যেন সৰগতে আছোঁ আৰু গোটেই চাৰিওকাষে ডাৱৰ ডাৱৰ ডাৱৰ। এই জেগাডোখৰ কিন্তু এই পাথৰটোৰ নামত ভিত্তি কৰিয়ে ৰখা হৈছে। 5-6 किलोमीटर होगा, 5-6 किलोमीटर। तो ऐसे समान रास्ते में चलने में दिक्कत है। यह पहाड़ में आने से तो ठीक है, फिर भी पैर तो दुखेगा, लेकिन स्पीड रुकेगा नहीं ना। हमको तो मिथुन भगा दिया। नहीं पैर चल रहा, लेकिन मिथुन को देख মই একদম নোৱাৰি না বহি আছিলোঁ, চিৰিতে বহি দিলোঁ আৰু চব গুচি গ'ল। পিছপিনে নোৱাৰিছোঁ কিন্তু যাবলৈ, কিন্তু উপায় নাই। মিথুনক দেখি বহুত মই গৈছোঁ, মানে উপায় নাই। आया इधर भी बहुत डर लगने वाला, डरावना रास्ता है रे। हम तो नहीं जाएगा इधर, हम तो वो पत्थर में नहीं उठेगा। हमको खींचना है तो इधर से खींचो। हम कहाँ बैठ के अपना गंदा कर लिया सब पेन वेन।
গোটেই চাৰিওকাষে ডাৱৰ আৰু চাওক এনেকুৱা লাগিছে যেন সেই পাহাৰৰ পিছপিনে আকাশখন পৃথিৱীৰ লগত যাতে মানে আকাশ আৰু পৃথিৱী যেন এক হৈ গৈছে তেনেকুৱা লাগিছে দেখিবলৈ ইমানেই ভাল লাগিছে চাওক আমি মানে কল্পনাই কৰিব পৰা নাছিলোঁ যে এনেকুৱা এডোখৰ জেগা মানে চাবলৈ পাৰিম আহি পিনে একদম মানে ইমান কষ্ট কৰিছোঁ যদিও কষ্ট সাৰ্থক যেতিয়া হৈছে বহুত ভাল লাগিছে আৰু এতিয়া সূৰ্য পূৰা উদয় হৈ যোৱাৰ পিছত চাওক যেনেকৈ ডাৱৰবিলাক আকাশ ওপৰলৈ ভাৱ হৈ উৰি উৰি গৈছে চাওক চাওক এয়া সূৰ্য সম্পূৰ্ণভাৱে উদয় হৈ গ'ল আৰু একদম ইমানেই ধুনীয়া লাগিছে চাওক যেন আমি আকাশতে আছোঁ নেকি এনেকুৱাই লাগিছে চাওক এতিয়াতো পাহাৰো নেদেখা হৈ গৈছোঁ মানে এনেকুৱা লাগিছে সূৰ্য আমাৰ একদম নিচেই কাষত আছে একদম মানে ধৰিব পাৰোঁ মানে সূৰ্যটো ইমান ধুনীয়া লাগিছে চাওক ফটো ছেশ্যন চলি আছে বাপৰে পূৰা ফটো ছেশ্যন চলি আছে কিন্তু মই মানে ৰীল বনোৱাত ব্যস্ত ভিডিঅ' বনোৱাত ব্যস্ত আছে ময়ো ফটো 2-1মান ক্লিক কৰিছোঁ কিন্তু এতিয়া চাওক গোটেই ডাৱৰ যেতিয়া ভাপ হৈ আকাশলৈ উৰিছে তেতিয়া কিন্তু গোটেই ধুঁৱলি কুঁৱলী দেখা গৈছে একো দেখা নাই পোৱা অকল আপুনি চাৰিওপাশে এনেকুৱা লাগিছে মানে নিয়ৰ এতিয়া আমি ঘৰলৈ যাবলৈ ওলালোঁ আমি এইখিনি চালোঁ যেতিয়া চোৱাৰ পিছত গোটেইখন এতিয়াতো মানে একো নেদেখি গোটেই ডাৱৰ ভাপ হৈ আকাশলৈ উৰিছে আৰু সেইকাৰণে এতিয়া আমি ঘৰলৈ যাব ওলাইছোঁ ঘৰলৈ এতিয়া আমি গৈ আছোঁ এতিয়াও চাওক মানুহখিনি কিন্তু এতিয়াও আহি আছে চাবলৈ কাৰণে এতিয়াও মানে জেগাডোখৰ চাবৰ কাৰণে এতিয়াও মানুহবিলাক আহিয়ে আছে আৰু চাওক এয়া আহোঁতে সময়তো মই দেখুৱাবলৈ নোৱাৰিলোঁৱেই কাৰণ ইমান ভিডিঅ' কৰাটো সম্ভৱ নহয় এয়া দেখিছে নহয় ইমান দীঘল ৰাস্তা মানে ষ্টেপ ইমানেই দীঘল বগাই আহিবলগীয়া হৈছে মানে নক'ব মোৰ মানে অৱস্থা একেবাৰে বেয়া হৈ গৈছে কিন্তু তথাপিতো এটা মনত এটা উৎসাহ আৰু মানে চাই যাম বুলি লাগিলে যেনেকুৱাই যি নহওক চাই যাম বুলি মানে ভাবিয়েই আহিছোঁ আৰু এয়া চাওক এতিয়া আমি তললৈ নামি গৈ আছোঁ কিন্তু তললৈ নামি যাওঁতে ইমান কষ্ট হোৱা নাই ওপৰলৈ উঠি আহোঁতে যিমান কষ্ট হৈছিলে আৰু এই জেগাডোখৰ কিন্তু বহুত ডেঞ্জাৰ এই যে ষ্টেপ পাৰ হোৱাৰ পিছত এই জেগাডোখৰ নামি আহিব লাগে এই জেগাডোখৰ কিন্তু মোৰ কিন্তু হালত বেয়া হৈ গৈছিলে নামিবলৈ আৰু এতিয়া বৰষুণ নাই যদিও মই নামিবলৈ ভয় কৰিছোঁ কিন্তু বাৰিষা যেতিয়া বৰষুণ হয় তেতিয়াও কিন্তু বহুত দিগদাৰ হয় ইয়াত নামিবলৈ কাৰণে একেবাৰে থিয় আৰু পাহাৰৰ ইপিনেও মানে খালৰ নিচিনা আছে আৰু সেইটো চাইডে পাহাৰ আছে পৰিলেকে চিধা কৰি মই খালতে পৰিমগৈ আৰু সেইকাৰণে যেনে তেনে ধৰি নামি আহিছোঁ চেণ্ডেল চব দলিয়ালোঁ হাত অকল যেনে তেনে খালী ভৰিয়ে নামি আহিছোঁ যাতে চেণ্ডেলে পিছল খুৱাই আকৌ মোক পেলাই নিদিয়ে বুলি ইয়াৰ তলত আছে ইয়াতকৈ তলত নামতে কাৰণে আৰামছে নামিছোঁ যাওঁতে কিন্তু আমি খাই ল'লোঁ ऐसा अवस्था की हो हाँ जाओ यार जान निकल जाएगा प्राण भी निकल जाएगा मेरा तो हालत खराब हो गया लेकिन जाओ जाना है देखना है ইয়াতে জোকে কামুৰিলে
नहीं चलेगा वो लोग नहीं बोल रहे हैं ना अभी यहीं से हम नहीं जाएगा हो गया नहीं दिखेगा और ज़्यादा ऊपर जाने देना बेचारा लोग हालत खराब हो गया बेचारा लोगों तो अभी तक 4 किलोमीटर हो पता नहीं रे बाबा हमको तो बेचारा लोग आगे जाएगा हमको ही पोस्टर रहेगा साला उन लोगों ने बोला नहीं क्या सामने ही है बोल के फिर इतना ऊपर उठ जाएगा ना नीचे आ सकेगा ना ऊपर जा सकेगा মানুহে আহি আছে ইয়াতে গাড়ী ভিতৰত ৰাখি পিনে আৰু খোজকাঢ়ি জিন্দগী পালো আমি সেইখিনি পৰা এইখিনি আহোঁতে অলপ বেয়া হৈছিলে এতিয়া আমি ওপৰলৈকে যাওঁতে কিমান হালত বেয়া হৈছে গাড়ীটো কমেণ্ট দিবচোন কেনেকুৱা আপোনালোকে আহিছে ইয়াৰ পৰা আমি ৰ'দ তলত আছে সেইখিনি পাই এইখিনি ইয়াৰ পৰা আমি গৈছিলোঁ বডি মই জানো লাগিব যাওঁ তেনেকুৱা বডিটোহে চলি আছে হয় নহয় ওপৰলৈ গৈ তেনেকৈ যাবলগীয়া হৈছে চব अब तो एकदम आराम से निकल जाना है तो ভিডিঅ'টো মই ইয়াতে ক্ল'জ কৰোঁ বহুত ভাগৰ লাগি গৈছে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ইউটিউবত চালে ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত চালে মোক ফ'ল' কৰিবলৈ নাপাহৰিব টাটা বাই বাই লগ পাই আছোঁ নেক্সট ভিডিঅ'ত